এইটো ইস্যুৱে নহয় তেখেতসকলে UBPও কৰি আছিলে আৰু ইমান দিনে বহুতে BPFৰ লগতো আছিলে তো তেখেতসকলে নিজা ডিসিশন লৈছে তো আমি ধৰি ৰাখা বা নাৰাখা বা এনেকা সিচুৱেশনে আহা নাই তো সেই কাৰণে কি আজিৰ তাৰিখত তেখেতসকলে BJPত গৈছে যদি ইয়াৰ কাৰণে জগৰীয়া হাগ্ৰামা মহিলাৰী আৰু চন্দন ব্ৰহ্ম তো চন্দন ব্ৰহ্মই যদি যোৱা এছেম্বলিত বড়ো কছাৰী যেটো ওয়েলফেয়াৰ অটোনমাস কাউন্সিলৰ বিল আছে হেতু পাস কৰিলে তেখেতসকলে আজি মানে তেনেকা নহলহেতেন তো আজি তেখেতসকলে নিজৰ চইচ মতে গুছি গৈছে তাত আমাৰ একো ক'ব লগা নাই কিন্তু প্ৰথমবাৰৰ কাৰণে ইমান সংখ্যক যে বড়ো লোক BJPত জয়েন কৰিছে এটো যদি কিবা কোনবা ভাবিছে ইয়াৰ কাৰণে বিশেষকৈ মানে হাগ্ৰামা মহিলাৰ চন্দন ব্ৰহ্ম এটা কোনো দলৰ উত্থানে আমাক ক্ষতি নকৰে কাৰণ আমাৰটো আমাৰ একচেটিয়া আমাৰ পজিশন লৈ লৈছে এতিয়ালৈকে গতিকে UPPL দল সৰকাৰ গঠন কৰিব এটো সিওৰ আৰু যিমানখিনি আসন লাগে ইয়াতকে অধিন আসন আমাৰ তাত আহিব এটো সিওৰ হৈ গৈছে